নমস্কাৰ, জ্ঞানৰ জ্যোতি চেনেললৈ আপোনাৰ স্বাগতম। ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ: ৰামধেনুৰ প্ৰথম সম্পাদক আছিল ইন্দ্ৰকমল বৰুৱা। আহোমসকলৰ প্ৰথম আৰু শেষৰ ৰজা দুজনৰ নাম কি আছিল? উত্তৰ: আহোমসকলৰ প্ৰথম ৰজা হৈছে চুকাফা আৰু শেষৰ ৰজা হৈছে পুৰন্দৰ সিংহ। অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম আলোচনীখনৰ নাম কি? উত্তৰ: অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম আলোচনীখনৰ নাম হ'ল অৰুণোদয়। অগ্নিগড় ক'ত অৱস্থিত? অগ্নিগড় তেজপুৰত অৱস্থিত। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ: জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। কেতিয়াৰ পৰা জোনাকী প্ৰকাশ পাইছিল? উত্তৰ: 1889 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা। আহোমসকলে কেতিয়া অসমত ৰাজ্য স্থাপন কৰিছিল? উত্তৰ: 1228 খ্ৰীষ্টাব্দত। কোন অসমীয়া কবিয়ে প্ৰথম পদ্মশ্ৰী বঁটা লাভ কৰিছিল? উত্তৰ: নলিনীবালা দেৱী। শৰাইঘাটৰ যুদ্ধ কেতিয়া আৰু কাৰ দিনত আৰম্ভ হৈছিল? উত্তৰ: শৰাইঘাটৰ যুদ্ধ 1671 চনত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত হৈছিল। দানৱ বংশৰ শ্ৰেষ্ঠ ৰজা দুজনৰ নাম কি? উত্তৰ: দানৱ বংশৰ শ্ৰেষ্ঠ ৰজা দুজনৰ নাম হৈছে নৰকাসুৰ আৰু ভগদত্ত। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিৰ নাম কি? উত্তৰ: ড বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নৰ্থ সূৰ্য উপাধিৰে কোনজন ব্যক্তিক বিভূষিত কৰা হৈছিল? উত্তৰ: ফণী শৰ্মা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।